Hey guys, মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু আজি বনাবলৈ ওলাইছোঁ ভেজ মম'জ। মম'ৰ কাৰণে লাগিব এটা বন্ধাকবি টুকুৰা লৈছোঁ আৰু ইয়াতে এটা পিঁয়াজ, এই তিনিটা গাজৰ আৰু অলপ আদা অলপ নহৰু এইখিনি লাগিব আৰু লাগিব অলপমান গোলমৰিচৰ গুড়া। এইখিনি আজি ভেজ ম'ম' বনাব ওলাইছোঁ, মানে মোৰ লগত মাংস নাই অনা। বাকী ভেজ ম'ম' কেনেকৈ বনাইছে আহকচোন। যদি পাৰোঁ ৰেচিপিটো দিম আৰু নহ'লে মই ডাইৰেক্ট বনোৱা হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। মই ইমানটা ভালকৈ পাৰফেক্টলি বনাব নাজানো, কিন্তু মই ঘৰত চলা নিচিনাকৈ বনাব পাৰোঁ। আৰু ময়দা মই এইটো ব্যৱহাৰ কৰিছোঁ আৰু এইখিনিৰ লগতে কেইটামান জলকীয়াও লাগিব, কেঁচা জলকীয়া। আৰু মই মোৰ ঘৰত যিখিনি আছে সেইখিনি মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ যি চব্জি থাকে সেই চব্জি ইয়াৰ লগত এড কৰিব পাৰে। মই এই ধুনীয়াকৈ আটা নহয় ময়দাখিনি মাৰি ল'লোঁ আৰু আমাৰ মানুহ কম সেইকাৰণে মই এইখিনি ময়দা দি আমাৰ হৈ যাব। আৰু ইয়াতে পিঁয়াজ কাটি লৈছোঁ, গাজৰ, ইয়াতে আদা নহৰু কাটি সৰু সৰুকৈ কাটি লৈছোঁ, ইয়াতে বন্ধাকবি আৰু ইয়াতে জলকীয়া বাছ। আৰু এইখিনি এতিয়া অলপ কৰি ৰিফাইন অইল বা যিয়ে নহওক বাটাৰ হওক, এইখিনি অলপমান কেৰাহীত ধুই কিনে অলপমান নাভাজিব, অলপমান গৰম কৰাৰ নিচিনাকৈ অলপমান গৰম কৰি ল'ব। আৰু সেইখিনি ময়দাৰ মোৰ এইকেইটা ম'ম' হ'ল আৰু এইখিনি মই ইয়াতে যোগাৰো কৰি যে লৈছিলোঁ এইখিনি ইয়াতে তলত চুপখিনি হৈ আছে, তাৰ ওপৰত এতিয়া বইল দি লগ পাই আছোঁ অলপ পিছত। আৰু এয়া চাওক মোৰ ম'ম'খিনি কি ধুনীয়াকৈ হৈ গ'ল। আৰু এই ম'ম'খিনিৰ লগতে চুপখিনিও মোৰ ধুনীয়াকৈ হৈ গ'ল, মানে একেলগে দিছিলোঁ তলত চুপখিনি দি ওপৰত ম'ম'খিনি দি এনেকৈ ঢাকন মাৰি দিছিলোঁ ধুনীয়াকৈ মোৰ হৈ গ'ল। এতিয়া মই ৰেডি কৰোঁ, তাৰপিছত লগ পাইছোঁ আপোনালোক। চাওক মোৰ ইমান ধুনীয়াকৈ ম'ম'কেইটা হৈ গৈছে, মানে একদম গমেই পোৱা নাযায় ঘৰত বনাইছোঁ বুলি। ধুনীয়াকৈ হৈ গ'ল ম'ম'কেইটা আৰু চবখিনিও হৈ গ'ল। আৰু ইয়াৰ লগত মই অলপমান টমেটো কেচাপ দিছোঁ আৰু চিলি চচো লাগে যদি লৈ ল'ম, আৰু জ্বলা হ'লেতো নালাগি ল'ব। বাকী এনেকৈও আপোনালোকক বনাই কিনে ঘৰত খাবচোন, সহজ পদ্ধতিতে দোকানত গৈ কিনি খোৱাতকৈ ঘৰতে ধুনীয়াকৈ বনাই খাব পাৰে। আজিৰ কাৰণে ভিডিঅ'টো আহিছোঁ এইখিনিয়ে আছিল। লগ পাইছোঁ নেক্সট ভিডিঅ'ত। আজি কাৰণে বাই বাই।